আমি 22,000 নতুন পোষ্টৰ এডভাৰটাইজ কৰি আছোঁ 22,000 পোষ্ট আমি অহা মাহত এডভাৰটাইজ কৰিম তাৰ পিছতো যদি কিবা লাগে মই আগতে কৈয়ে থৈছোঁ যে প্ৰত্যেক বছৰত 20-30,000 পোষ্ট আমি চাকৰি দি থাকিম বুলি অলৰেডি মই ঘোষণা কৰি থোৱাই আছে কিছুমান নতুন ডিভিজন খুলিব লাগিব তাতে পোষ্ট লাগিব কিছুমান সাৰ্কেল খুলিব লাগিব পোষ্ট লাগিব আগতে এসচিএছত 400 লৰা সোমাইছিল এতিয়া 800 লৰা সোমাব লাগিব কাৰণ লৰাৰ প্ৰয়োজন বেছি হ'ব গতিকে মেন পাৱাৰ বাঢ়িব কিন্তু হিমান হিচাপলৈকে আমি যোৱা নাই Dhemaji blast was inquired long back and I have asked DGP to study the verdict of Guwahati High Court. If we feel then